হেল্ল' ফ্ৰেণ্ডছ, খবৰ নিশ্চয় সকলোৰে ভাল। মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াৰ বৰলীয়া নদী পাৰত। ৰঙিয়া চহৰ উত্তৰ কামৰূপ জিলাৰ এখন ভাল চহৰ, মানে উন্নত চহৰ। বহুতে এইটো নাজানে কি ৰঙিয়াৰ ইতিহাস কি। সেই ইতিহাসৰ পাঠ বিচাৰি মই আপোনালোকক নিব ওলাইছোঁ ৰঙিয়াৰ এখন ঠাই, য'ত আৰিমত্ত ৰজাৰ ৰাজধানী আছিল। যিটো আৰিমত্ত গড় আছে, সেই বস্তুটো আপোনালোকক মই নিব ওলাইছোঁ। আহক বন্ধুসকল, আমি আৰিমত্ত ৰজাৰ যিটো গড় আৰু তেওঁৰ ৰাজধানী ক'ত পাতিছিল সেই বিষয়ে আমি সম্পূৰ্ণ পৃথকভাৱে বা বিস্তাৰিতভাৱে আপোনালোকক উল্লেখ কৰিম। তেতিয়াহ'লে বলক দেৰি নকৰোঁ, আমি আগবাঢ়োঁ আৰিমত্ত ৰজাৰ গড়ৰ পিনে। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া উপস্থিত আছোঁ আৰিমত্ত গড়ৰ ওচৰত। এইটো ৰজাদিনীয়া এটা গড়। এই বস্তুটো আমি এতিয়া দেখুৱাবলৈ ওলাইছোঁ যেতিয়া আৰিমত্ত ৰজাই গড় বনাইছিল। ইয়াতে বিশাল অঞ্চল জুৰি আপুনি ইয়াতে দেখা পাব। ইয়াৰ নাতিদূৰত আছে এটা পুখুৰী, এইটো যিটো মানে আন্ধা পুখুৰী বুলি কয়, ইয়াতে স্থানীয় মানে আন্ধা পুখুৰী বুলি কয়। ইয়াতে আমি দেখিলেও পাব এটা বিশাল আকৃতিৰ এটা পুখুৰী আছে। আমি যাবলৈ ওলাইছোঁ, যেতিয়া বলক আমি আগবাঢ়ি যাওঁ। আন্ধা পুখুৰী এটা ইতিহাসৰ পৃষ্ঠা বিচাৰি আৰিমত্ত বনোৱা পুখুৰী আছে, সেই পুখুৰীটো আমি বিচাৰি যাওঁ। আমি এতিয়া পথাৰৰ মাজে মাজে যাব লাগিব। মোৰ লগত কেইজনমান ল'ৰা আছে, তেখেতসকলে এইটো দেখুৱাই দিব। আহক আমি আগবাঢ়োঁ পথাৰৰ মাজে মাজে। আহক বন্ধুসকল, আমি চাওঁ ৰজাৰ দিনৰ গড়। আমি আগবাঢ়িছোঁ পথাৰৰ মাজে মাজে। বিশাল ধাননি পথাৰ, ইয়াত আমি বিচাৰি আছোঁ আমি ইতিহাসৰ এটা সোণালী অধ্যায় আৰিমত্ত ৰজাৰ ৰাজধানী পিনে। আহক, বিশাল পুখুৰী, এইটো এটা ডাঙৰ পুখুৰী, যিটো আন্ধা পুখুৰী বুলি কয় মানে স্থানীয় মানুহে। বহুত পুৰণি, মোটামুটি 1100 শতিকাৰ আজি ধৰক 1100 শতিকাৰ পৰা আজি কিমান বছৰ হ'ল, কিমান বছৰৰ পুৰণি এটা পুখুৰী। আমি ইয়াতে উপস্থিত আছোঁ। চাই লওক আপোনালোকে, এইটো অন্ধা পুখুৰী বুলি কয়। এনেকুৱা পুখুৰী গড়ৰ ভিতৰত বহুত আছে। এই গড়টো আপোনাক দেখুৱাইছোঁ। এই বিশাল গড়টো বহু অঞ্চল জুৰি বিয়পি আছে। ইয়াৰ পৰা ধৰক ইয়াত বৰ্গাকৃতিৰ হৈ আছে আপোনাৰ 10 কিলোমিটাৰ ধৰি 4টা দিশ, য'ত শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ এইটো গড় বনাইছিল। এইটো গড় বনাইছিল আপোনাৰ আৰিমত্ত ৰজাই বনাইছিল নিজৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব পৰা নাই। এইটো হ'ল আন্ধা পুখুৰী। বলকচোন আৰু আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান ইয়াতে উপস্থিত আছোঁ। ইয়াতে আৰিমত্ত গড়, এই আৰিমত্ত গড়ৰ প্ৰতিমা আছোঁ। মই বস্তুবিলাক আজি দেখুৱালোঁ। এতিয়া তেওঁৰ অৰিজিনেল কাহিনীটো মই আপোনালোকক থুলমূলভাৱে অলপ ক'ম। আৰিমত্ত ৰজা বেতনাৰ পৰা ৰাজধানী আনিছিল ইয়াতে তুলসীবাৰী অঞ্চলত। ইয়াতে আনিছিল, ইয়াতে ৰাজধানী পাতিছিল। তেওঁ শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবৰ বাবে ইয়াতে ৰাজধানী পাতিছিল। বিশাল যিটো গড়, সেই গড় বনাইছিল। আচ্ছা, তেতিয়া আৰিমত্ত যেতিয়া আছিল সেই সময়ত হেঙ্গুৱা নামৰে এজন কোঁৱৰে, তেওঁৰ কিবা ঘৰত কিবা কাজিয়া লাগি হওক কিবা হওক, হেঙ্গুৱা কোঁৱৰ এজনে আৰিমত্ত ৰজাৰ আশ্ৰিত হিচাপে ইয়াতে ৰাজধানীত আছিল। থকাৰ পিছত এদিন আৰিমত্ত ৰজাৰ পত্নী মায়াদেৱীৰ লগত সেই হেঙ্গুৱা কোঁৱৰৰ এটা প্ৰীতিভাজন হ'ল, মানে এফেয়াৰ হ'ল। এই কথা বহুদিন চলিল, হয়তো আৰিমত্তই গম পোৱা নাছিল। যেতিয়া পিছত আৰিমত্ত ৰজাই গম পালে, তেতিয়া আৰিমত্ত ৰজাই তেতিয়া হেঙ্গুৱা কোঁৱৰৰ অলপ যেতিয়া খং উঠিল বা কিছুমান তেওঁৰ বিৰুদ্ধে যেতিয়া উঠিবনি লাগিল, তেতিয়া হেঙ্গুৱা কোঁৱৰে পলাই গ'ল। আৰু তেতিয়া মায়াদেৱীয়ে তেতিয়া ৰজাৰ ভয়ত তেতিয়া ৰাণীও পলাই গ'ল। পলাই গৈ ইয়াৰ পৰা মোটামুটি 13 কিলোমিটাৰ দূৰত মাদৈকাটা নামৰ য'ত জেগা আছে, সেই জেগাত তেওঁ গুচি গ'ল। সেই মাদৈকাটাত ৰজাই তেতিয়া তেওঁক পত্নী মায়াদেৱীক মাৰিবলৈ খেদি গৈ মাদৈকাটা নামৰ য'ত জেগা আছে তাত সেই ৰাণীক তাতে কাটিলে। সেই ৰাণীক মাদৈ বুলি কোৱাৰ কাৰণে, মাদৈ কটাৰ কাৰণে মাদৈকাটা নামৰ অঞ্চল আজিও মাদৈকাটা আজি ইয়াৰ পৰা 12 কিলোমিটাৰ দূৰত আছে। পিছত তেখেতৰ মায়াদেৱীৰ যিটো আৰিমত্ত ৰজাৰ জীয়ৰী আছিল লক্ষীতৰা, সেই লক্ষীতৰাকো মাৰিব খুজিছিল ৰজাই। তেতিয়া তেওঁ পলাই গৈ বৰলীয়া নদীত পুঠিমাৰী নদীত জঁপিয়াই তেতিয়া আত্মহত্যা কৰিছিল। পুঠিমাৰীত জঁপিয়াই আত্মহত্যা কৰা ঠাইডোখৰ এটা সময়ত তাতে এতিয়াও লখাইতৰা নদী বুলি কয়। এইটো ইতিহাসৰ পাতত আমি পাওঁ, কিন্তু বহুতে হয়তো নাজানে। সেয়ে আমি কিছুমান কথা আমি ইতিহাসৰ পাতত আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। হয়তো বহুতো আজি অজনা হৈ আছে এই গড়টোৰ বিষয়ে।
আদিমত্ত ৰজাৰ এটা কথা কৈ থওঁ যে আদিমত্ত ৰজাৰ যিটো গড় এই বস্তুটো অসম পুৰাণ যিটো উল্লেখ আছে আমি হয়তো বহুতে নাজানো, আমি গমো নাপাওঁ। সেইকাৰণে আজি এই গড়টোৰ বিষয়ে আপোনালোকক আজি মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে আহক। আপোনালোকে ইয়াতে হয়তো বিচাৰিলে এই আন্দা পুখুৰীত আপুনি মই যেতিয়া গৈছিলোঁ সেই আন্দা পুখুৰীত আপুনি দেখা পাব। সেই আন্দা পুখুৰীত স্থানীয় মানুহক কোৱা মতে ইয়াতে বহুতো কিছুমান ৰজাদিনীয়া কিছুমান মূৰ্তি হওক কিবা কিবি বস্তু এতিয়াও থকা বুলি কয়। সেই বস্তুটো এতিয়া শুনা পাইছোঁ, কিন্তু বস্তু এতিয়াও মানে মই দেখিবলৈ পোৱা নাই। আহক তেতিয়াহ'লে চাওঁ, আৰু কিছুমান যদি বস্তু পাওঁ আপোনালোকক নিশ্চয় মই দেখুৱাবলৈ চেষ্টা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, এইটো হ'ল তুলসীবাৰী চহৰৰ মাজমজিয়াতে, অৰ্থাৎ গড়ৰ মাজমজিয়াতে এইটো হ'ল ততপুখুৰী। ততপুখুৰী বুলি কয়। এইটো আদিমত্ত ৰজাই ইয়াতে এইটো বনাইছিল। 1100 শতিকাৰ সময়তে এইটো বনোৱা হৈছিল। বহুত অঞ্চল জুৰি, বিস্তৃত অঞ্চল জুৰি এইটো আছে, আপোনালোকে চাই লওক। এইটো হ'ল ততপুখুৰী। তাহানিতে আদিমত্ত ৰজাই বনোৱা এই গড়, এই পুখুৰীটো ততপুখুৰী বুলি স্থানীয় লোকে কয়। ধন্যবাদ বন্ধুসকল। এইটো হ'ল ঐতিহাসিক আদিমত্ত গড়ৰ ওপৰত ভিত্তি কৰি মই বনোৱা আদিমত্ত গড়। ৰজা আদিমত্তই নিজৰ ৰাজধানী সুৰক্ষিত কৰি ৰখাৰ বাবে চৌদিশে ডিম্বাকৃতিত এই গড়টো নিৰ্মাণ কৰিছিল। বৃহত্তৰ ৰঙিয়া অঞ্চলৰ বিভিন্ন ঠাইৰ মাজেৰে এই গড়টো বিয়পি আছে। ইয়াৰ ভিতৰত কেইখনমান গাঁও হৈছে দক্ষিণতলা, জামতলা, তৰণী, বালাগাঁও, তুলসীবাৰী, হাতীমুৰা, সন্দিকৰ, কাউৰবাহা আদি। ৰজাদিনে এই গড়টো ৰঙিয়াবাসীৰ গৌৰৱ হোৱাৰ উপৰিও সমগ্ৰ নামনি অসমৰ বাবে এক ঐতিহাসিক সমল। আহক নাগৰিক হিচাপে ঐতিহাসিক গড়টোৰ প্ৰতি থকা আমাৰ কৰ্তব্যখিনি আমি পালন কৰোঁ। ধন্যবাদ বন্ধুসকল। আমি আৰু এটা কথা কৈ থওঁ যে এই গড়টোৰ বহুতো ৰজাদিনীয়া সমল আছে। মই এই চেনেলটোৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষ তথা অসম প্ৰত্নতাত্ত্বিক সঞ্চালকে দৃষ্টিগোচৰ কৰিলোঁ মই। তেখেতসকলে যাতে ইয়াতে খনন কাৰ্য চলায়। ইয়াতে বহুত ঐতিহাসিক সমল পাব আৰু ভৱিষ্যত মানুহৰ ব্যক্তিৰ বাবে বা পৰিপুৰুষৰ বাবে এক মানে সমল হিচাপে থাকিব। ধন্যবাদ বন্ধুসকল। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আদিমত্ত গড়ৰ ওপৰত কোৱাটো ইমান সম্ভৱ নহয়, বহুত আৰু কাহিনী আছে। বৰ্তমান আৰু ইয়াকৈ কৈ থওঁ যে গড়টো সংৰক্ষণৰ খুবেই প্ৰয়োজন পৰিছে। ইয়াতে ভগ্নাৱশেষ বহুত আছে। এতিয়ালৈ বহুতো কিছুমান উদীয়মান ল'ৰা উঠি আহিছে গড়টো সংৰক্ষণৰ কাৰণে। চৰকাৰক মই দৃষ্টিগোচৰ কৰিলোঁ। শেষত ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো টিপি দিব। ইয়াতে মই সমাপ্ত কৰিলোঁ। ৰঙিয়া ল'ৰা চেনেল আপোনালোকে